হেল্ল' গাইজ, নমস্কাৰ। আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা শুই উঠিলোঁ, আজি সোনকালে শুই উঠিলোঁ। দেহাকেইটাকো গা পা ধুৱাই আজৰি হ'লোঁ। আৰু ইমানেই কাম ওলাই নহয়, একেটা কামকে কৰি থাকিব লাগে। চব চিজিল কৰি হয়হে ল'ৰাই আকৌ গোটেইখন লেতেৰা কৰি পেলাই, বস্তু ত'ত পেলাই, বস্তু ত'ত পেলাই, সেইবোৰকে কৰি 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 শেষেই নহয়। আচলতে ল'ৰা ছোৱালী থাকিলে এনেকুৱা হ'বই বাৰু। হ'লেও একেটা কামকে কৰি থাকিবলৈ পালে খঙো উঠে। কি ক'ম আৰু, দলিয়াই খং উঠে। বস্তু তলৈ দলিয়াব, বস্তু ত'ত পেলাবগৈ, সেনেকুৱাকৈ কৰি থাকে। একো চিজিল কৰি লাভ নাই, কিন্তু নকৰাকৈ থাকিব নোৱাৰি। তাৰপিছতে বিস্কুট বা এনেকুৱা চানা তানা দিলে খাবলৈ, গোটেইখিনি বেছিকৈ পেলাই আকৌ সেইবোৰ কোবাই মেলি থাকিব লাগে। তো এইবোৰকে এতিয়া মই কৰি আছোঁ। ব্লগটো চাই থাকিব শেষলৈকে। আচলতে ৰাতিপুৱা শুই উঠাৰ পিছতে কামখিনি যদি কৰি লওঁ নহয় ধুনীয়াকৈ, হৈ যায়, কিন্তু চাফা হৈ থাকে। তাৰপিছত আকৌ ল'ৰাক খুৱাই বোৱাই আকৌ সেইখিনি কাম আকৌ কৰিব লাগে। সেই একেটা কামকে বাৰে বাৰে কৰি থাকিব লাগে। সেইকাৰণে দিনটো আজৰি নহওঁৱে। আকৌ ল'ৰাই পাচাব কৰি থাকে ন অ'টত, মইতো ডাইপাৰ নিপিন্ধাওঁ। আকৌ সেইখিনি ধুই থাকিব লাগে। আকৌ ধুই আকৌ নোধোৱা ভালকৈ আকৌ পাৰিব লাগে। সেনেকুৱা নিচিনা হয়। আৰু বিচনাখন কুচাই মুচাই বা কিবা একো বস্তু আচলতে তলত থ'বই নোৱাৰি। আৰু যে মোৰ আজি মনটো বহুতেই বেয়া লাগিছে, কাৰণ কি হয় জানেনে, ড্ৰেছিংখন ভাগি থাকিলে, তলৰ যিখন বন্ধ কৰি থওঁ যে, সেই ড্ৰেছিংখন ভাগি থাকিলে। তো সেইকাৰণে মনটো বহুত দুখ লাগিছে। দেহাকেইটাক চাবলৈ যাওঁতে ইপিনে ড্ৰেছিংখনত ভিআইপিটো পৰি ড্ৰেছিংখনতে পৰিলে, গ্লাছখনতে। তো ভাগি থাকিলে গ্লাছখন, বহুত মনটো দুখ লাগিছে। গোটেই ডাইপাৰ সোপা উলিয়াই পেলালে। আচলতে তেহেঁতি একো বুজি নাপায়। তেহেঁতি এইবোৰকে কৰি বহুত চখ পায়, কিন্তু কৰাজনীহে জানো এইবোৰকে কৰি থাকোঁ আৰু। হেল্ল' গাইজ, গুড মৰ্ণিং। আপোনালোক সকলোকে মই অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। সৰুকৈ এটা ব্লগ দিম আজি। তো এতিয়া ৰাতিপুৱা বাজিছে, কেইটা বাজিলেনো? 9:10 হ'ল। আৰু বৰষুণ এৰাই নাই। এনেকুৱা দিগদাৰ হৈছে নহয়, কাপোৰ কানি দম পাতিছে। ল'ৰা ছোৱালী থাকিলে তাতে কাপোৰ ওলাই থাকে, দিনটো চাফা কৰি থকা, পাচাব কৰা, কিবা কৰা। তো বহুত ভাগৰ লাগে আচলতে, একদম বহুত ভাগৰ লাগে। শুই উঠাৰ পৰা একদম ইটো কৰিয়ে আছোঁ। গাটো ধুই ক্ৰীম অকণমান সানিলোঁ, তেনেকৈ আছোঁ, একোৱে কৰা নাই। ল'ৰাকেইটাক উলিয়াই লৈছোঁ। দেহাটো কোনফালে যোৱা? নমো হয় নাই? ফুৰিবা? আমাৰ দেহাটো এতিয়া যাব নমো ন দেহা? নমো ন? নতুন ড্ৰেছ পিন্ধিলে, ক্ৰীম ঘঁহিলে, পাউডাৰ ঘঁহিলে। তো এতিয়া ৰাতিপুৱা যাম বুলি ভাবিছোঁ। ওচৰতে আমাৰ মন্দিৰ এভাগ আছে, শিৱ মন্দিৰ, বহুত ডাঙৰকৈ আছে। তো তাত মই ভাবি আছিলোঁ চাকি এগছ দিম বুলি, কিন্তু দিব পৰা নাছিলোঁ। এতিয়া হাজবেণ্ড থাকোঁতে হাজবেণ্ড যাবগৈ। আইতা। তো হাজবেণ্ড থাকোঁতে মই চাকি গছ দিম বুলি ভাবিছোঁ। দি থৈ আহিব বুলি ভাবিছোঁ, কিন্তু বৰষুণে এৰা নাই নহয় এতিয়া। তাকে ল'ৰাকেইটাক মই উলিয়ালোঁ বাৰু। কি হ'ল? হাতটো কুচাইটো দিয়া, চোলাটো হাতটো কুচাইটো দিয়া, বিষলে। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all. এইফালে মই দুইটাকে উলিয়ালোঁ, কিন্তু সৰু দেহা মোৰ ওচৰত আছিলে আৰু মই ওলাবই পৰা নাই। ল'ৰাক লৈ পিনি সেই আমনি কৰিও থাকে নহয়। ৰাতিপুৱা বৰষুণ 2 মিনিটমান এৰিছিলে, তো ভাবিছিলোঁ মনটো ভাল লাগিছিলে, কিন্তু এতিয়া আকৌ দি আছে। তাকে কি কৰোঁ, ওলাওঁ নে নোলাওঁ? ওলাওঁতো ওলাই থাকোঁ বাৰু, বৰষুণ এৰিলে গুচি যাম। তো ব্লগটো ষ্টাৰ্ট কৰিলোঁ, চাই থাকিব এনেকৈ। ঠিক আছে? ঐ বাহত নাযাবা।
Oh. बोला बोला আনফালে মন্দিৰত মানে চাকি দি আহিলোগে আৰু ইমানেই বৰষুণ মানে তেনেকৈ মানে ভিতৰত জ্বলালোঁ বাৰু, বাহিৰততো জ্বলাব নোৱাৰিলোঁ। আৰু দেহাকেইটা দেখিছেনে, পাপাক বুলি ক'লে একেবাৰে বলিয়া। আৰু আনফালে এয়া এতিয়া মানে এইটো বেলেগ এদিনী ভিডিঅ'ই হ'ব। আৰু এইপিনে কেতিয়া কৰি থৈছিলোঁ আচলতে পাহৰিয়ে থাকোঁ, ভিডিঅ'বিলাক দিছোঁ এইমাত্ৰ। আৰু এইপিনে ৰাতি এতিয়া খানা বনাবলৈ আহিছোঁ। দেহাকেইটাক খুৱাওঁ যে, তো মাংস আনিছিলে, তো মাংস মানে জোলকণৰ সৈতে ভাতকেইটা খুৱাম। আৰু এতিয়া খাই বৈ উঠিলোঁ, দুইটাকে শুৱাবলৈ আহিলোঁ আৰু লাইট চাইট অফ কৰি দিলোঁ। কিন্তু কি কৰিলে জানেনে, লাইটটো অফ কৰি দিলে মানে ইপিনে নাযায়। আৰু তাৰপিছত পাপাক আহিলে লাইটটো নজ্বলোৱাকৈ ফ্লাছটো মাৰি মানে মেডিচিন খাবলৈ লৈছিলে বেগটোৰ পৰা। তাৰপিছতে দুইটা একদম একে জাপে উঠি গৈ পাপাকৰ ওচৰৰ পালেগৈ। দেখিছেনে, ভয় বোলা বস্তুটো মানে নায়েই তাৰমানে সিহঁতৰ। আৰু লাইট অফ কৰি থ'লতো দুইটা গৈ পাপাকৰ ওচৰত। পাপাক বুলি ক'লে মানে দুইটা মানে একদম পাগল হোৱা দি হৈ যায় মানে এনেকুৱা। ৰাতি সাৰ পায়ো অ' পাপা বুলি মানে মাতিবই আৰু তেনেকুৱা। আচলতে ল'ৰা ছোৱালীবোৰ তেনেকুৱাই, মাকজনীৰ লগত মানে এনি টাইম থাকে, কিন্তু পাপাক বুলি ক'লে চব ল'ৰা ছোৱালীয়ে মানে বলিয়া মানে একদম বেলেগ ভাল পায় মানে, পাপাকক বেছি ভাল পায় মানে। আৰু এইপিনে দেখিছেনে দুইটাৰে কাণ্ড, মানে সিহঁতৰ ভিডিঅ'খিনি মই মানে কৰি মোবাইলত মানে পূৰা তেহেঁতৰ ভিডিঅ'ই আছে, সেইকাৰণে গোটেইখিনি ইয়াত মানে মই এডিট কৰি মানে আপলোড কৰি দিছোঁ। তেতিয়া মানে মই ডিলিট কৰি দিব পাৰিম। আৰু এইখিনি ভিডিঅ' যে মই ইভাগে ইউটিউবত নিদিলে কেনেকৈ ডিলিট কৰিম, কেতিয়াও নকৰোঁ। সেইকাৰণে ইউটিউবত সাঁচি ৰাখিছোঁ দেহাকেইটাৰ প্ৰত্যেকটো ভিডিঅ' খণ্ড কৰি অকণ কৰি, পিছত যাতে সিহঁতি চাব পাৰে কি যে কৰি থাকে। আৰু দেখিছেনে, এইপিনে মাখি মৰাখন লৈ মানে কি ক'ম আৰু মানে। আৰু একেটা বস্তুকে মানে দুইটাক মানে লাগে, মানে এটা যদি লয় নহয় সিটোকো সেই তেনেকুৱাই লাগিব। আচলতে মানে টুইনছবিলাক এনেকুৱাই চাগে দেই, মানে এটাক যদি দিওঁ নহয় ইটোকো লাগিব তেনেকুৱা নিচিনা। সেই দেখিছেনে মগটো সেইটোৰ পৰা থপিয়াই লাগিছে মানে, নিদিলে আকৌ কান্দি দিয়ে, মানে বহিয়ে দিব শুইয়ে দিব সেনেকুৱা নিচিনা মানে। সেইকাৰণে দিবলগীয়া হয়, উপায় নাই আচলতে মানে, নহ'লে কান্দি থকাতকৈ দিয়ে দিওঁ আৰু তেনেকুৱা নিচিনা হয়। পেট কোনটো, পেট কোনটো, আয়ু পেট কোনটো, তাত কি আছেনো, হা পেট কোনটো, পেট মামাম আছে। আৰু আজিৰ এই ব্লগটো মই ইমানতে শেষ কৰিছোঁ। নেক্সট ব্লগ আহি আছে অতি সোনকালে, মানে এডিট কৰিম আৰু ভিডিঅ'বিলাক দিব লাগিব। বহুত ভিডিঅ' কৰি থোৱা আছে, কিন্তু এডিট কৰিবলৈ সময় নাপাওঁ। তো নেক্সট ভিডিঅ'টো মানে মই এডিট কৰিম আৰু। তো আজিৰ এই ব্লগটো মই ইমানতে শেষ কৰিছোঁ। যদি ব্লগটো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।